Hello and welcome to Live News Assam. নমস্কাৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাৰসকলে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব, সেই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যোৱা 10 জুলাই 2023 তাৰিখে কৰা প্ৰতিবাদৰ দ্বাৰা লাভ কৰিলে কেইবাটাও আশ্বাস। জানো আহক চৰকাৰৰ তৰফৰ পৰা কি কি দিশত আশ্বাস পালে সবিশেষ ভিডিঅ'টোৰ জৰিয়তে। প্ৰাপ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বঞ্চনাৰ অৱসান বিচাৰি যোৱা 10 জুলাই তাৰিখে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কৰিছিল উত্তাল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ ফলস্বৰূপে তেওঁলোকে লাভ কৰে কেইবাটাও দিশত আশ্বাস। যোৱা 10 জুলাই তাৰিখে প্ৰতিবাদী কাৰ্যসূচী চলি থকা কালতে ধৰ্ণাস্থলীত উপস্থিত হয় মহিলা শিশু কল্যাণ বিভাগৰ 2 বিষয়া দেৱজিৎ বৰা আৰু প্ৰমোদ কাকতি। তেওঁলোকৰ হাততে CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহণ কৰি মহিলা শিশু কল্যাণ বিভাগৰ বিষয়া দেৱজিৎ বৰাই কয় যে দাবীসমূহ মীমাংসা কৰিবলৈ বিভাগীয়ভাৱে প্ৰচেষ্টা চলাই থকা হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বৰ সৈতে অহা 20 জুলাইৰ ভিতৰত আলোচনাৰ ব্যৱস্থা কৰা হ'ব। সকলো মিনি অংগনবাড়ী কেন্দ্ৰ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ, সমান্তৰালভাৱে কেন্দ্ৰসমূহৰ ঘৰ পুনৰ নিৰ্মাণৰো পদক্ষেপ চলি আছে। তেওঁ সদৰি কৰা অনুসৰি ধৰ্মঘটৰ নামত মাননি কৰ্তন আৰু জাননী প্ৰত্যাহাৰৰ বিষয়টো বিবেচনা কৰি আছে বিভাগে। অৱসৰৰ সময়ত এককালীন সাহায্যৰ ধন সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে, তথাপি নোপোৱাসকলৰ তালিকা বিভাগীয় সঞ্চালকালয়ত জমা দিবলৈ তেওঁ আহ্বান জনায়। এই সকলোবোৰ আশ্বাস পূৰণ কৰিলে চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিশ্চয় লাভৱান হ'ব। ইয়াৰ বিপৰীতে 20 জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল'লে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দই। নিশ্চয়কৈ এয়া এটা ভাল খবৰ, সেই আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰাৰ লগতে শ্বেয়াৰ কৰি দিব, যাতে সকলো অংগনবাড়ী কৰ্মী সহায়িকাসকলে ভিডিঅ'টো চাব পাৰে। আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে আৰু চেনেলটো নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।